চিকৰি টাইট কৰিছে ইয়াতে মানে এনেকুৱা লাগিছে ক'ৰবাত ভাড়া মাৰিব গৈ আছো গাইজ তো আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গৈছে হে মহাদেৱ হে গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই যাত্ৰাত তো আজি আমাৰ 50 নম্বৰ দিন আৰু বৰ্তমান আমি আছো কোকৰাঝাৰত তো যোৱা ৰাতি আহি আমি পালোহি কোকৰাঝাৰ আৰু কোকৰাঝাৰতে মোৰ এটা ফ্ৰেণ্ড আছে যিটো আপোনালোকক কোৱা নাছিলোঁ তো তাৰ নাম হ'ল মনজিত তো আপোনালোকে যদি মোৰ ভিডিঅ' মোৰ ব্লগছ যদি মোৰ আগৰ পৰা যদি চাই আছে তেনেহ'লে গম পাব কোকৰাঝাৰ যেতিয়া লাষ্ট টাইম মই আহিছিলোঁ তেতিয়া মনজিতক লগ কৰিছিলোঁ সি মোৰ ব্লগত আহিছিলে চ' তাৰ ঘৰতে আমি যোৱা ৰাতি পালোহি তো তাক মানে সি আমাক লৈ আনিলেগৈ কোকৰাঝাৰ টাউনৰ পৰা বাদ বাকী আমি সিহঁতৰ ঘৰতে থাকিলোঁ এণ্ড খোৱা বোৱা হৈ গ'ল আমাৰ বৰ্তমান আৰু সি যিহেতু ই ৰিক্সা চলায় তো ই ৰিক্সা চলাব সি ৰাতিপুৱা ওলাই গ'ল এণ্ড বৰ্তমান সি আহি আছে আৰু আমাক ওলাই থাকিব গৈছে মেইন ৰোডলৈ চ' সেইটো কাৰণে ইয়াত ওলাই মেলি ৰখি আছোঁ আৰু এখন এটা গাঁও হয় গাঁওখনৰ নামটো একজেক্টলি মই নাজানো সি আহিলে আপোনালোকক জনাই দিম এতিয়া আমি যাম চামগৈ আৰু কোকৰাঝাৰ যি চাবলগীয়া মেইন টাউনৰ ওচৰে পাজৰে যি আছে চ' সি কিবা কিবি দেখাম বুলি কৈছে তো তাৰ লগতে যাম চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে আমাৰ মনজিত ভাই হাই কৈ দিয়ে একবাৰ তো ইয়াক আগতো দেখুৱাইছো ন কোকৰাঝাৰ আহোঁতে লগ পাইছিলোঁ যে ইয়ে হয় তো যোৱাকালি আমি আগতে থাকিলোঁ এতিয়া আমি গৈ আছোঁ কোকৰাঝাৰ ফুৰিবলৈ নে কি কওঁ কোকৰাঝাৰ ফুৰিব নহয় মানে কোকৰাঝাৰ টাউনৰ ওচৰে পাজৰে যি আছে আৰু এই গাঁওখনৰ নাম কি গাঁওখনৰ নাম কি আমাৰ গাঁওখনৰ নাম মঞ্চৰ গাঁৱত থাকিলোঁ আমি যোৱাকালি আৰু ই মোক চলাব নিদিওঁ কৈছে ই মোক গমেই নাপায় মই কিমান হেভি ড্ৰাইভাৰ হয় ব'লক গাইজ এতিয়া আমি কোকৰাঝাৰ টাউন চাওঁগৈ তো গাইজ এখন হৈ গ'ল চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰ আৰু আজি আহি আছে ইয়ালৈ ৰাজ্যপাল তো সেইটো কাৰণে পূৰা চিকৰি টাইট আমাৰ এনেকুৱা লাগিছে ক'ৰবাত ভাড়া মাৰিব গৈ আছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় সোমাবলৈ পাৰ্মিশ্যনটো বিচাৰিছিলোঁ অলপ চিকৰি টাইট কৰিছে ইয়াতে মানে কিবা কাইলৈ গভৰ্ণৰ নে কোন আহিব গভৰ্ণৰ আহিব সেইটো কাৰণে গাইজ আমি বৰ্তমান গৈ আছোঁ বড়োলেণ্ড মানে কি হ'ল BTR আগৰ যোনজন চিফ আছিলে হাগ্ৰামা মহিলাৰী নামটো শুনিছে চাগে আপোনালোকে সকলোৱে চিনিও পায় তো তেওঁ ঘৰটো চাবলৈ গৈ আছোঁ ব'লক তেওঁ ঘৰটো চাই আহোঁ যিহেতু আহিছোঁ এতিয়া আমাৰ মনজিত ভাই কপালতে চব দেখিম আৰু এইটো ৰাস্তাত কিমান দূৰ যাব লাগিব ভাই এই ইয়াতে আছে আৰু এই চকুটো বন্ধ কৰক পাই আছোঁ ৰেচিডেন্ট শ্ৰী হাগ্ৰামা মহিলাৰী চিফ অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ চ' যিহেতু আগতে BTC আছিলে আৰু এতিয়া হৈ গ'ল BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এয়া আমাৰ ছাৰৰ ঘৰ এতিয়া আমি মিটিং যাব নোৱাৰিম নেকি ভাই নোৱাৰিম চাৰ্জ নাই গাড়ী চাৰ্জ নাই তো কিবা এটা হেৰি ইণ্টাৰেষ্টিং প্লেচ হ'লে লৈ ব'ল যাতে মানুহ মোৰ পাব্লিকেও চাই ভাল পায় ব'লক এইখন কি গাঁও এইখন দেৱৰ গাঁও হয় অ'কে তো হাগ্ৰামা মহিলাৰী ঘৰ কোকৰাঝাৰ দেৱৰ গাঁও হয় বৰ্তমানৰ চিফ কোন হয় প্ৰমোদ বড়ো অঁ গাইজ মনজিতক ক'লোঁ কিবা ভাল জেগা লৈ যা বুলি সি লৈ আহিলে হোটেল বৰ্তমান চাহ খাই আছে তো খাই লওঁ এণ্ড তাৰপিছত কিবা যদি সি ভাল কিবা দেখুৱায় তেতিয়াহ'লে দেখাম নহ'লে মানে আৰু ৰাতি কিবা হ'লে দেখাম আৰু এনেকুৱা কিবা হয় এতিয়া গুড মৰ্ণিং গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই যাত্ৰা আমি আছোঁ বৰ্তমান বালাজান তিনিআলি গাঁও এখনত আছোঁ আৰু কি হ'ল আজি আমি যাম তো যোৱাকালিতো আপোনালোকক দেখালে মনজিতে আমাক পূৰা কোকৰাঝাৰ ফুৰালে মনজিত পূৰা কোকৰাঝাৰ ফুৰালে তো দেখালোঁ আপোনালোকক যিমানখিনিলৈকে পাৰিলোঁ তো ই যিমান দেখালে বাদ বাকী ৰাতি পূৰা আমাৰ পূৰা পিকনিক হৈ গ'ল তো সেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু ৰাতি হৈ গ'ল বাদ বাকী আজি আমি যাব লৈছোঁ ভৈৰৱচূড়া পাহাৰ যিটো আছে বঙাইগাঁও ডিষ্ট্ৰিক্টটো বঙাইগাঁও বাট ৰাস্তাটো আছে কোকৰাঝাৰ হৈ তো আমি তাত যাম আৰু তাত যাবলৈ মানে কি হ'ল মানে মেইন স্পেচিয়েলি এইফালে চিনাকি কৰিছোঁ চবকে এইফালে আমাৰ বাবাজী আছে নমস্কাৰ আমাৰ নিৰঞ্জন বাবাজী আৰু এইফালে ইটো নাযায় নামটো কি আছিলে আমাৰ যতীন দা আছে লগত হেল্ল' যতীন দা তাৰপিছত নাযায় যতীন দা এইফালে আমাৰ ৰমল দা আছে ন ৰমল দা আৰু এওঁ কোকৰাঝাৰৰে হয় আমি লাষ্ট টাইম যেতিয়া আহিছিলোঁ মই কোকৰাঝাৰ চাই যেতিয়া তাত তাৰ মুখতে দোকান আছে তো লগ পাইছিলোঁ তেতিয়া কিন্তু মই পাহৰি গ'লোঁ কথাই ওলাওঁতে মানে তেতিয়া অলপ মনত পৰিলে আৰু বাকী দাদাও যাব আমাৰ লগত আৰু এইফালে দাদা যাব এইফালে আপোনাৰ নামটো দিলীপ দাও যাব লগত
আমি কেইজনে যাম নে আৰু যাব কোনোবা আৰু আছে আৰু দুজনমান যাব লগত বাদ বাকী যাওঁতে যাওঁতে জাৰ্ণিটো দেখাই থাকিম তো ঠিক আছে গাইজ তো আৰু আজি আমি তেনেহ'লে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ বেছি দেৰি কৰি নাথাকোঁ আৰু দেখাই থাকিম আপোনালোকক আমাৰ এই যাত্ৰা তো চাই থাকক ভৈৰৱ চূড়া পাহাৰ আৰু ভৈৰৱ বাবা মন্দিৰ মানে তাৰ ওপৰত শিৱ বাবা মন্দিৰ আছে আৰু মা কামাখ্যা মন্দিৰ আছে মানে মাৰ মন্দিৰ আছে তো তাক দেখাব চেষ্টা কৰিম যিমানখিনিলৈকে পাৰোঁ আৰু বাকী আমাৰ এইফালে মনজিত ভাই তই নাযাওঁ মই নাযাওঁ কেলৈ নাযাওঁ মোৰ কাম আছে আচ্ছা কাম আছে আৰু যতীন ভাইও নাযায় ঠিক আছে বাই 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 হে তো কেতিয়া লগ পাম আকৌ কালি ঠিক আছে তো মানে অ'কে বাই বাই ভালকৈ তো গাইজ আমি মানে কি হ'ল এতিয়া আমাৰ আমি আজি তাত থাকিমগৈ তো তাত গৈ কিনে আপোনালোকক থাকিমগৈ দেখাম তাত মেবি কোনো দেখুওৱা নাই আপোনালোকক তো জানেই আৰু তোমাৰ ভাই সদায় চব জেগাত প্ৰথমে যায় তো ঠিক আছে তো আমাৰ যাত্ৰা আৰম্ভ কৰোঁ বাদ বাকী যাওঁতে যাওঁতে দেখাই থাকিম গাইজ আমাৰ এণ্ট্ৰি হৈ গৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টত আৰু গৈ আছোঁ এতিয়াও ভৈৰৱ চূড়া আৰু এইফালে আমাৰ নতুন ফ্ৰেণ্ড এটা ইয়াক দেখুৱাই নাই নামটো কি আছিলে হেৰম্বনাথ ইয়াৰ নাম চলো বঙাইগাঁও মানে কি ভৈৰৱ চূড়া পাহাৰ তো গাইজ পূৰা পাহাৰ ওপৰত উঠি উঠি গৈ আছোঁ এণ্ড পাই গ'লোঁ এখন গাঁও কি গাঁও নাজানো তো ইয়াত মানে অটো ঠেলিবলগীয়া হৈ গৈছে আমাৰ পূৰা আপ পাহাৰৰ ওচৰৰ গাঁও এইটো আৰু তো গাইজ আমি পাই গ'লোহি ফাইনেলি ট্ৰেকিং পইণ্ট ইয়াৰ পৰা ট্ৰেকিং কৰিব লাগিব এণ্ড ইয়াতে আমাৰ অটোখন ইয়াত পাৰ্ক কৰা হৈ গ'ল এনেকুৱা এটা ঝৰ্ণা আছে ইয়াত কি ধুনীয়া লোকেশ্যন আপোনালোকক মেইনলি লোকেশ্যন দেখাব আহিছোঁ ইয়াত ঝৰ্ণা ইয়াৰ আগত আছে অ'কে তো গাইজ ঠিক আছে তো ট্ৰেকিং শুৰু কৰোঁতেহে ভাবি তো তাৰপিছত মানে কি হ'ল আপোনাৰ ওপৰত এটা মন্দিৰ আছে আৰু দুটা মন্দিৰ আছে একচুৱেলি এটা আছে 5খন পাহাৰ পাৰ কৰি কিনে আমাৰ মাৰ মন্দিৰ পাম তাৰপিছত ওপৰত আৰু 2খন পাহাৰ পিছত আমি আমাৰ ভৈৰৱ বাবা মন্দিৰ পাম তো ঠিক আছে আপোনালোকক যিমানখিনি পাৰোঁ দেখাব পাৰিম যি দেখাব মানে যেনেকুৱা কি আছে চব সকলোখিনি দেখাবলৈ মই সম্পূৰ্ণৰূপে চেষ্টা কৰিম তো আহক পাহাৰ বগাওঁগৈ আজিও আকৌ ট্ৰেকিং এণ্ড তাত গৈ কিনে আজি আমি থাকিম তো চাই থাকক গাইজ তো আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গৈছে সেয়া আমাৰ গেং এণ্ড সেয়া আগত আমাৰ লিডাৰ অ'কে তো পূৰা পাহাৰ এণ্ড এইফালে দিদিসকলে খৰি আনিছে পাহাৰৰ পৰা আৰু এই গাঁৱটোৰ নাম কি গাঁও আছিলে কি গাঁৱটোৰ নাম কি আছিলে দিদি এই নহয় ঢাকনাবাৰী অলপ দেৰি আগত কিবা মৰ্চা গাঁও নে কি কৈছিলে ঢাকনাবাৰী আচ্ছা ঢাকনাবাৰী ভাটিপাৰা গাঁৱটোৰ নাম বঙাইগাঁও ডিষ্ট্ৰিক্ট তো চলো পূৰা খৰি লৈছে দেই ইমান ওপৰৰ পৰা বাপৰে বাপ যা আমি ৰখিম যা তো চলিয়ে তো গাইজ তুমজাঙৰ কথা মনত পৰি গ'ল তুমজাঙৰ পাহাৰখন যেনেকৈ অকল আপ আছিলে ঠিক ইয়াতো ছেইম আপ এণ্ড আপ অ'কে তো সেইটো ৰাস্তাটো চাওক সেনেকৈ ওপৰলৈ গুচি গৈছে ৰাস্তাটো এণ্ড ছাইডতে এখন নদী এখন বৈ গৈ আছে নদী মানে ঝৰ্ণা আৰু ওপৰত গা ধুব পাৰিম কৈছে গা ধুব লাগিব চবক মহাদেৱ তো গাইজ আমি ফাইনেলি পাই গ'লোঁ এই আশ্ৰম তো এইটো এৰিয়াটো এণ্ড এইফালে এখন জুৰি এটা বৈ গৈছে তললৈ আৰু সেইটো তো এই আশ্ৰমটোৰ নাম হৈ গ'ল হোটাচন আশ্ৰম আৰু ইয়াৰ পৰা ওপৰলৈ আপোনাৰ ভৈৰৱ চূড়া পাহাৰ এখন আৰু তাৰ ওপৰত ভৈৰৱ বাবা মন্দিৰ আছে তো সেইটো যাম যদি হেৰি হয় এতিয়া বৰ্তমান মানে ভাগৰ লাগিছে যিহেতু পাহাৰ বগাই আহিছোঁ অলপ দেৰি ৰেষ্ট ল'ম এতিয়া এণ্ড অলপ দেখাই দিওঁ আপোনালোকক তো বেছি দূৰ ট্ৰেকিং কৰিব নালাগে আপোনাৰ আধা ঘণ্টা হৰ হৰ মহাদেৱ কি ক'ম এতিয়া মা কামাখ্যা ন তো এইটো কিমান বছৰৰ পৰা আছে এইটো বাবাজী
এইবিলাক বোলে 35 বছৰমান হৈছে, আমিতো 7 বছৰ 8 বছৰমান হৈ আছে ৰানিং আচ্ছা আচ্ছা আহাটো। অ'কে 30-35 মান বছৰ আগতে এইটো অলপমান গাঁৱৰ মানুহ গম পাইছিলে কিন্তু ইমান প্ৰচাৰ হোৱা নাছিলে। আচ্ছা তাৰপিছত আমি 5-6খন ডিষ্ট্ৰিক্টৰ কমিটি এটা বনাই নিৰ্মাণ কমিটি বনাইছোঁ। সেই বনাওঁতে মতে আজিলৈ ইমানলৈ আহি পালোঁ। আৰু এইটো এই যে যজ্ঞ, এইটো মহাযজ্ঞ। ইয়াতে যজ্ঞ হয় ন, বিষ্ণু যজ্ঞ হয় ন? বাবা এই বাবাই হ'ল মেইন। আচ্ছা ইয়া বাবা দিব কুমাৰ পণ্ডিত এই ক'ত থাকে? গুৱাহাটী আদাবাৰী। আদাবাৰীত অ'কে। তাৰমানে ইয়াতে যজ্ঞ হৈছে যে, যজ্ঞ হয় ন প্ৰতি বছৰে হয়নে? বছৰে হয়। আৰু কেতিয়া হ'ব যজ্ঞটো? এয়া অহা বছৰৰ এই নতুন বছৰৰ জানুৱাৰী নে ফেব্ৰুৱাৰী মাহৰ ভিতৰত হ'ব আৰু। আচ্ছা ফেব্ৰুৱাৰী মাহত হ'ব যজ্ঞ, মহাযজ্ঞ হ'ব ন পুৰা ডাঙৰ। চ' ইয়াতে যজ্ঞ হয়। এণ্ড ইয়াৰ পৰা আৰু ভৈৰৱ আপোনাৰ হেৰি যোনটো ভৈৰৱ বাবা মন্দিৰ সেইটো ক'ত আছে? কোনফালে যাব লাগিব? সেইটো ভৈৰৱচূড়া মন্দিৰলৈ সেইটো ৰাস্তাত যাব লাগিব। আচ্ছা এইটো ৰাস্তাত গৈ কিনে সেইটো দুখন পাহাৰ, 3খন পাহাৰ যাব লাগিব। 3খন পাহাৰ অ'কে। তো আপোনালোকক ভৈৰৱচূড়া মানে আমি বৰ্তমান ভৈৰৱ পাহাৰতে আছোঁ আৰু সেই মন্দিৰটোলৈ গৈ কিনে দেখাম। তো চাই থাকক ভিডিঅ'টো আগলৈ। পূৰা ইয়াতে গা চা ধুই মেলি পূৰা ফ্ৰেছ হৈ ল'লোঁ আৰু ইয়াতে আছে যিহেতু মন্দিৰটো, আৰু তাৰ মন্দিৰটোৰ কিনাৰতে এটা শিৱলিংগ আছে যিটো আপোনালোকক দেখাব আহিছোঁ মই। যি আমি সেই ওপৰৰ ভৈৰৱ বাবা মন্দিৰটোলৈ যোৱা নহ'ব আমাৰ, কেলৈ কি দাদাসকল মানে ইয়াতে কাম কৰিব আহিছে, মন্দিৰটো ঠিক কৰিব আহিছে, অলপ টিং চিংবোৰ মানে লগত চেঞ্জ কৰিব আহিছে। তেওঁলোকে কাম কৰিব। আৰু আজি ৰাতিটো আমি আজি ইয়াতে ষ্টে কৰিম, তেওঁলোকৰ লগতে থাকিম, ফিলো ল'ম মানে ইয়াত থাকি কেনে লাগে। বাকী কিবা যদি ইণ্টাৰেষ্টিং হয় তেতিয়া আপোনাক দেখাম। ৰাতিপুৱা আমি চিধা ওপৰলৈ গুচি যাম। ইয়াৰ পৰা আৰু 3খন পাহাৰ ওপৰত ভৈৰৱ মন্দিৰটো আছে, আৰু তাৰপৰা যোনটো ভিউ, সেই ভিউটো মানে গোটেই মানে আপোনাৰ নৰনাৰায়ণ সেইটো যোনখন গোৱালপাৰা সেইখন দেখি থাকে বুলি কৈছে। তো ঠিক আছে মাৰ মন্দিৰটো এওঁলোকে ওপৰতো টিংবোৰ ঠিক কৰিছে, খুলিব এতিয়া। আৰু বাকী লাগি থাকিব এনেকুৱা। আজি হৈ যাবনে? আজি নহ'ব, কালি হ'ব। কালি হ'ব ন? কামটো কৰিম তাৰপিছত। আৰু এই পাথৰটো বোলে ডাঙৰ হৈ গৈ আছে ন, এইটো আগলৈ আগবাঢ়ি গৈ আছে। তো জিন্দা পাথৰ, বঢ়িয়া। মা কামাখ্যাৰ নাম দিয়া হৈছে। মা কামাখ্যা। টাইম হৈ গ'ল 8:30 আৰু আমাৰ খানা চানা বনি পূৰা ৰেডি। 3জন মানে প্ৰভু আৰু আহিলে পিছত। এইফালে এজন বহি আছে ভাতৰ পাত্ৰত, এইফালে আৰু আছে। আৰু আমাৰ খানা পূৰা ৰেডি হৈ গৈছে। তো সেই মানুহকেইজনক মানে প্ৰভুকেইজনক ৰাতিপুৱা আপোনালোক ভালকৈ চিনাকি কৰাই দিম। আৰু বাকী এতিয়া খানাটো খাব লাগে নে কি কয়? তো খানাটো খাওঁ। আমাৰ সৰু সুৰাকৈ এটা আজি ভোজ এটা বনি গৈছে, এইফালে চব আছোঁ আমি লগতে। তো আৰু আমাৰ আজি আহাৰ তো খাওঁ এতিয়া। বাই বাই, টাটা, গুড নাইট, ৰাতিপুৱা লগ পাম।